গাইস কি খবৰ আশা কৰিছো সকলো ভালে আছে আৰু সকলোকে হেপি হলি আৰু আমি এই আহিলো ৰং সং খেলি কি কব আৰু এফালে আমাৰ ভাগিন চালি কেজনীক লগ পালো একদম ৰঙত অৱস্থাই নাই দেখিছে আৰু ফটো শুট কৰিছো আমি এফালে ভন্টি ৰখি আছে ভিডিও বনাবলৈ আৰু গাইস আগলে দেখাই আছো বলো আপোনালোক আৰু কিমান হলি খেলিম আপোনালোক দেখাই আছো এইফালে চা মোমাইকক লগাইছে কিমান ধুনিয়াকে পোৱালি দিছে So hello guys, যেহেতু আমি আজি ফাগুৱা চাব খেলিলো খেলি গা পা ধুই আমি এফালে ওলাই আহিলো যেহেতু আহিছো আমি মন্দিৰ ৰং সঙি শিৱ মন্দিৰলৈ ওলাই আহিছো আৰু ভাল লাগিছে ইয়াতো যেহেতু ৰং সং খেলিলো আৰু কিমানো খেলিম সেইকাৰণে অলপ গা পা ধুই ওলাই আহিলো বাহিৰলৈ আৰু আমি যাম নয়কাষত যাম বুলি ভাবিছো আপোনালোকক মোৰ ভিডিঅ' যোগেদি দেখাই যাম গাইজ দেখিছে মন্দিৰ কিমান ভাল লাগিছে আৰু কিমান ধুনীয়াকৈ সজাইছে So guys, আমি আহি পাই গলো এয়া নয় কাষত এয়া দেখিছে ইমান মানুহ নাই আমি আহিছে ইয়াত ফুৰিম এইফালে আমাৰ বাইদেউ একদম নামি দিলে তলত এইফালে গা ধুবা না তুমি হ্যাঁ গা ধুম হ্যাঁ গৰমো লাগিছে ইমান গৰম লাগিছে ন হয় নেকি গা ধুম গা ধুবা হয় নেকি সাঁতুৰিব জানা না সাঁতুৰিব নাজানো এনেই সোমাই আৰু পানী চপক চপক মাৰি থাকিব লাগিব হয় নেকি সাঁতুৰিব নাজানো নকবা আৰু বহুত ভাল লাগিছে গৰমত ইমানখিনি হৈছে পানী আৰু আগত আৰু বেছি বহুত দ আছে যাব নোৱাৰি আগত এইকাৰণে এডোখৰতে ৰখি আছোঁ আৰু বেছি ভিতৰত সোমাই যাব নোৱাৰি সাঁতুৰিবও নাজানো কি ক'ব আৰু হেল্ল' গাইজ আমি যিহেতু এতিয়া নৈত অকণমান দেৰি যিহেতু ৰখি মেলি এতিয়া আহিলোঁ লগত আমাৰ আহিছিলে আমাৰ বাইদেউ ভিডিঅ' পাৰ্টি তাৰপিছত আমি ওলাই গ'লোঁ এতিয়া লাহে গৈ আছোঁ আৰু হেল্ল' গাইজ যিহেতু আমি গৈছিলোঁ নৈ কাষত আৰু এতিয়া আমি ঘৰ গৈ আছোঁ মোৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আশা কৰিছোঁ যে সকলোৱে শেষলৈকে চাব